নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ব্লগ ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে প্ৰাচুৰ্য ব্লগছ ইউটিউব চেনেল। পোনপ্ৰথমে মই আপোনালোকৰ আগত ক্ষমা বিচাৰিছোঁ, কাৰণ দুখনতে ধৰিবৰ কাৰণে মই মোবাইলত ধৰি আছোঁ এখনতে। চৰি, বহুত দিন ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, বিশেষ ঘৰুৱা অসুবিধা হৈ আছিলে, পৰীক্ষাও চলি আছিলে অনলাইন। আৰু ভাবিলোঁ অলপ ওলাই যাওঁ মানে সন্ধিয়া হ'লেই, বন্ধৰ দিন কিনো কৰিম, 6:29। ঘৰতনো কি কৰিম, বন্ধৰ দিন বহুত আমনি লাগিছে ঘৰত থাকি আৰু সেইটো কাৰণে অকণমান ওলাই আহিছোঁ। আপোনালোকেও কি কৰিছে বন্ধৰ দিনত কমেণ্টত জনাব। বহুতে চাইকেল চলাইছে, বহুতে ইভিনিং ৱাক কৰিছে, জিম কৰিছে, কিবাকিবি ঢেৰ কৰিছে। এতিয়া আমি অকণ ঘৰৰ পৰা ধুনীয়া মুকলি পথাৰ আছে, সেইখিনিত বতাহ খাইছোঁ, ভাল লাগিছে আহি। আৰু সেয়াই বন্ধৰ দিনত কি কৰিব, খাইছোঁ শুইছোঁ, শকত হৈছে, সেইটো কাৰণে অকণমান খোজকাঢ়িছোঁ। ব্লগ দিবলৈ মানে কি ফ'কাছ ব্লগ দিব মানে কি অকণমান অসুবিধা আছে, কাৰণ 12টা বজাতো চব কাৰফিউ ন, ওলাই যাব পৰা নাই। গতিকে মই অকণমান এনেই দেখালোঁ আপোনালোকক, বোলো বহুত দিন অহা নাই, মই বোলো ভিডিঅ' আপলোড দিয়া নাই। লৈছোঁ আকৌ পুলিচ ওলাবলৈ হ'লে দৌৰিব লাগিব। ঘৰটোৰ ওচৰতে অকণমান 1 কিলোমিটাৰ যোৱা নাই, আমি এনেই অহা যোৱা কৰিছোঁ অলপ। মাস্ক চেনিটাইজ লগত আছে, একদম কম্পালচৰি, এইকেইটা আপোনালোকে ৰাখিব। আৰু মাস্কখন মেইন, আপোনালোকে ঘৰৰ পৰা অকণমান ওলাই আহিলেও এনেকৈ খোজকাঢ়িলেও মাস্কখন লগাই ল'ব। মাস্ক আচলতে এখন নলগাব, দুখন লগাব। পুলিচে ক'ত কেতিয়া পায় ঠিক নাই, বজাবতো বজাবই, কিন্তু নিজৰ ছেফটিৰ কাৰণে দুখন মাস্ক আপোনালোকে লগাব। চাই যাওক, খালি আপোনালোকৰ ৰাস্তা দেখাব নোৱাৰিম, কাৰণ মই এইটো ক্লাছত কৰি আছোঁ। অলপ আন্ধাৰ হ'ল, কাৰণ 6টা বাজি গ'লতো। গতিকে আন্ধাৰ হোৱাৰ কাৰণে আপোনালোকৰ ৰাস্তাটো নেদেখে। সেইটো আমাৰ ঘৰ দেখিছেনে, সেউজীয়াতে জ্বলি আছে, এইটো সেউজীয়াকৈ জ্বলি আছে, সেইটো আমাৰ ঘৰ। আপোনালোকক মই দেখাম, ৰ'ব, চাই থাকক। মানে ঘৰটো কি হ'ল, ৰং দিয়া হ'ল, গ্ৰিলৰ ৰং দিলোঁ, টাইলছ লগালোঁ, অলপ কিবা মেৰামতি কৰিলোঁ অলপ। দিনত আপোনালোকে ভালকৈ দেখিব। মই এদিন দিনত খেলি মেলি হৈ আছে, ৰং দিলোঁ, টাইলছ লগোৱা হ'ল, তাৰপিছত সেয়াই আৰু ষ্টেপত টাইলছ লগালে। এটা টাইলছ আপোনালোকক দেখাম মই, এইটো ফাৰ্ষ্ট গেটখনতে এটা টাইলছ লগোৱা হৈছে। গেটৰ নহয়, গেটৰ ৱালত। এইটো চাওক, কমেণ্ট কৰিব কেনেকুৱা লাগিছে। দেখাম আৰু অকণ আগলৈ গৈ আহোঁ। বাইক গৈছে পুলিচে নিপিতেতো। বহুত দিনত বাইক এখন গৈছে, যি নিজান, কাৰণ এইটো মেইন ৰাস্তা ন। মেইন ৰাস্তা মানে কি, 12টা বজাৰ পিছৰ পৰা ন মানুহে ইয়াত ক্ৰিকেট খেলিব পৰা হৈ থাকে। এটা বস্তু দেখক, কিমান নিজান। বাইক আৰু এখন আহিছে, কিমান নিজান চাই লওক। সেইখন চাইডত এখন দোকান আছে, একদম বিখ্যাত দোকান এখন, মোহন দোকান, সেইখনো পূৰা বন্ধ। আৰু এখন আহিছে বাইক আহিছে, ৰাস্তাত 2জন মানুহ আছে। এইখন যে দেখিছে নাই, এইখন ইয়াৰ এখন পৰিছিলে কি কৰিবৰ কাৰণে বাৰু। মামা আহিছিল, মামা মানে কি হ'ল, CM নোহোৱা আগতে ইয়াত ইলেকশ্যন নোহোৱা আগতে নেকি, এই ইলেকশ্যনৰ হেৰি আকৌ প্ৰচাৰ এখন চলাবলৈ কাৰণে ইয়াত আহিছিল। তো খুব ফূৰ্তি কৰিলোঁ সেইদিনা, খুব। আৰু মামাক চুহি চাবলৈ, গামোচা পিন্ধাবলৈ আছিল তোৰ অন্তহে, সেইটো কাৰণে মোক গামোচাখন পিন্ধাই দিলোঁ। বহুত নিজান, গান গাব নাজানো হা। অকণ পোহৰত অকণমান মানে হেৰি পোহৰে হ'লে দেখাব পাৰিলোঁ হয়। মই টাউন গৈছিলোঁ, টাউনৰ পৰা আহি মই জেঠাই ঘৰত সোমোৱাৰ পিছত অহা অলপ পলম হ'ল। মই বোলো বহুত দিন ভিডিঅ' দিয়া নাই, মোৰ এনেকৈ হ'লে চেনেল বেণ্ড হৈ যাব, মই গম পালোঁ। গতিকে মই সেইকাৰণে বহুত নিজান হৈ গ'ল দেই। বাইক যোৱাৰ কাৰণে মই অকণমান বন্ধ কৰিছোঁ, কাৰণ চাউণ্ডটো অলপ বেয়া আহিছিল। ঘূৰোঁ নেকি, ইমানটো নাযাওঁ, নাই ইমানো নাযাওঁ। আমি ঘূৰিলোঁ ঘৰলৈ, কাৰণ বহুত আন্ধাৰ হ'ল। এইখন এখন স্কুল, আপোনালোকে নেদেখিব, বহুত আন্ধাৰ হ'ল, পোহৰো নাই, দোকান বন্ধ কৰি দিলে। আকৌ ভয় লাগে। আহি আছোঁ, ঘৰ পামহি আৰু। সেইখিনিতে কৈ লওঁ, অকণমান কথা গ্ৰেপ কৰিছে যেতিয়া। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবতো একেবাৰে নাপাহৰিব। আৰু লগতে যদি ভাল পায় তেনেহ'লে এটা শ্বেয়াৰ কৰি দিব। আৰু এটা কথা কওঁ, আপোনালোকে এই বন্ধৰ দিনত মানে 12টা বজাৰ পিছত, যিহেতু ক'তো ওলাই যাব নোৱাৰে, গতিকে 12টা বজাৰ পিছৰ সময়খিনি আপোনালোকে কি কৰিছে, কেনেকৈ সময় কটাইছে, কমেণ্টত জনাবলৈ নাপাহৰিব প্লিজ। কমেণ্ট কৰিব, কমেণ্ট আপোনালোকে লাইক কৰে, ভিউজ আহে, কিন্তু কমেণ্ট এটাও নাহে।
যাওঁতে যে আপোনালোকৰ দোকানখন দেখাইছিলোঁ তাত এটা চিপছ খাই লওঁ চিপছ দোকানখন বাহিৰৰ ফালৰ পৰা বন্ধ কাৰণ ভিতৰৰ ফালৰ পৰা খোলা একো নাই ইয়াতে অলপ বহিছোঁ তাই চিপছ কিনিব পঠিয়াইছোঁ তো খাম আৰু আপোনালোকে চাই থাকিব চিপছ আহি গ'ল চিপছ বিংগিয়া টেৰে মেৰে ফালি লওঁ চিপছ বিংগিয়া টেৰে মেৰে তো কেনেকৈ খাম চাই লওক এটা নতুন ট্ৰিক এখনতে যদি মোবাইলত কথা পাতি থাকে তেনেহ'লে কেনেকৈ খাব আমি চিপছ খাইছোঁ আৰু পৰিলে বেয়া বঢ়াই তুমি কি হ'ল কি লওঁ তেতিয়া হাঁহিছ নাহাঁহিবি নেদেখাওঁ খোৱাটো নেদেখাওঁ ঘৰ পালোহি চিপছ খাই ঘৰ পালোহি ঘৰৰ মই ইয়াত আপোনালোকে টাইলছ দেখাম টাইলছ ক'ত লগাইছে এইটো ষ্টেপৰ টাইলছ এইটো ষ্টেপৰ টাইলছ সম্পূৰ্ণকৈ ৰখাবি গিলত ইয়াত ৰঙা বগা মই ৰং কৰিছোঁ ক'লা দুইটা ৰং কৰিছোঁ আৰু এইফালে টাইলছ এয়া টাইলছ আৰু ইয়াত বাঁহৰ টাইলছ ইয়াতো ৰং কৰা হৈছে আৰু ইয়াত ৰুমত কমেণ্ট কৰিব নহয় ৰুমটো কেনেকুৱা লাগিছে তো কাম বিশেষ হোৱা নাই একো বিংগো টেৰে মেৰে মেইনটো খাই লওঁ বিংগো টেৰে মেৰে ৰবা ৰং কৰিলে ৰং মোৰ হাৰিব নালাগিছিলে থেংক গড ৰংটো গ'ল আজি ৰং মাৰিছিল নেকি ভাত ভাজি বনাইছোঁ তলত কুকুৰটো খাই দেখোন ভাত ভাজি বলক ভাত ভাজি দেখাইছোঁ ফাইনেলি এইটো ডাইনিঙত পালোহি এতিয়া বিংগো টেঢ়ে মেঢ়ে এতিয়া আমি খাম ফ্ৰাইড ৰাইচ নহয় দেই খাম মায়ে বনাইছে মাজতে মোৰ গা বেয়া হৈছিলে কৰোণা একদম বহুত ভয় লাগি আছিলে মানে লক্ষণবিলাক দেখা দিছিলে আৰু মূৰৰ বিষ গা মানে জ্বৰ কাহ কিন্তু মই টেষ্ট কৰিলোঁ নিগেটিভ ওলালে ৰিপিট টেষ্ট কৰিলোঁ দুটা নিগেটিভ ওলালে মানে এটা ছিজন হৈছে এতিয়া এদিন বৰষুণ এদিন ৰ'দ এনেকৈ দি আছে গতিকে এনেই একো নাই গোন্ধ নাপাওঁ বুলি কৈ দিলে তাই সেইটো কাৰণে নাই সেইকেইটা হৈছিলে সেইটো কাৰণে গতিকে এতিয়া ফ্ৰাইড ৰাইচ খাম আৰু আপোনালোকে চাই থাকিব আমি কেনেকৈ খাওঁ চ' এইটো ডাইনিং ৰুম আৰু এয়া টাইলছ লগাব আছে এইবিলাকৰ ওপৰত ঠিক ঠাক কৰিব আছে কাৰণ ঘৰটো বনাই আমি সোমাই দিলোঁ এতিয়া টাইলছ লগোৱা তাৰপিছতে ইটো সিটো কৰা বহুত কাম আছে আম মা একদম দৈ খাইছে খাবলৈ বহিছোঁ দেই কি দিয়ে নহয় ৰাতিপুৱা ভাত খালোঁ 10টাত খাইছোঁ ন 10টাত ভাত খালোঁ দিন দি খোৱা নাই এতিয়া অকণ ভোক লাগিছে মাজে মাজে চাহ খাই আছোঁ এতিয়া অকণ ভোক লাগিছে আৰু অকণমান বন্ধ হোৱাৰ পৰা মানে চব খোৱা টাইম টেবুলবিলাক চব খেলি মেলি হৈ গ'ল এতিয়া মানে এনেকুৱা হয়
ভোক লাগে ঢেৰ খোৱা হয় ঢেৰ খোৱা নহয় বাৰু জোখৰখিনিয়ে খোৱা হয় কিন্তু সেয়াই আৰু এনেকৈ ঘৰত থাকি থাকি এলাহ লাগি গৈছেগৈ মানে এতিয়া কলেজ চলেজ খুলি যাব পাৰিলে স্কুল যাব পাৰিলে কিন্তু এতিয়া গা বেয়া যে কম্বল গেলা গৰমত চাপ দি দিছে এইডাল বহুত ঠাণ্ডা লাগিছে কৰোণা মায়ে সাধাৰণতে নামাতে খাহিয়া বুলি যেতিয়া মাতে খাবা বহুত ধুনীয়া বনায় আপোনালোকক দেখাম মই কালাৰ দেখাম আপোনালোকক কালাৰ কি বনাইছে নাজানো খাবলৈ মাতিছে আহিছোঁ আৰু দিয়া অডিয়েঞ্চক দেখাওঁ দৰ্শকক দেখাওঁ কিনো বনাইছে মায়ে অলপ খোৱাও দেখাওঁ আপোনালোকক টেষ্টি হয়নে নহয় আই হোপ টেষ্টি হ'ব লাগে কাৰণ বহুত ধুনীয়া সুন্দৰ অতি সুন্দৰ বিউটিফুল ভেৰি নাইচ ভেৰি গুড বেটাৰ বেষ্ট বনায় আমাৰ মায়ে অলপ বেছি হ'ল নেকি একো নাই ফাইনেলি আহি গৈ চাওক কালাৰ চাওক মই আপোনালোকৰ লাগিলে দেখাওঁ আৰু কালাৰ চাওক না তো আমি খোৱা আৰম্ভ কৰি দিওঁ চ' দে ফুড চেলেঞ্জ Let's start. ফুড চেলেঞ্জ মানে মই শিকাই দিছোঁ কোনে খাই গতিকে শেষ কৰিব পাৰে আৰু যোনে নহয় তাক এটা পানিছমেণ্ট দিম হ'ব অলপ বুট দি দিয়া বাবা অলপ বুট ছটিয়াই দিয়া একো নাই চলে যাব তো 1 2 and 3 জিকিলোঁ গতিকে পানিছমেণ্ট পাব লাগিব নহয় জানো ভাল পানী এইখন খাই শেষ কৰি লওঁ বহুত ধুনীয়া হৈছে মানে ভাত কি পানিছমেণ্ট দিলোঁ হাৰি জিকি গৈছোঁ কি পানিছমেণ্ট দিওঁ এতিয়া পানিছমেণ্ট দিম কিন্তু পানিছমেণ্টটো কি দিম আপোনালোকক কাইলৈ জনাম ঠিক আছে চ' এতিয়া ব্লগ নহয় মানে ভিডিঅ'টো ইমানতে সামৰিছোঁ এতিয়া প্ৰাৰ্থনা কৰিম তাৰপিছত অলপ পঢ়িম পঢ়া পিছত নাই আজি ছানডে পঢ়িম পঢ়াৰ পিছত ভাত খাম ভাত খাই মই পঢ়িম ই শুই যাব তাৰপিছতে আকৌ মৰ্ণিং উঠিম আকৌ নতুন ভিডিঅ' লৈ কাইলৈ আপোনালোকক সম্পূৰ্ণ ঘৰটো দেখাম মানে এই বন্ধৰ দিনত কি কৰিছোঁ কি নাই কৰা
কাইলৈ ডেইলি ব্লগ ডেইলি ব্লগ দেখাম আৰু আপোনালোকে যদি চাই ভাল পায় তেন্তে জানে আৰু চ' কাইলৈ লগ পোৱাৰ আশাৰে তো আজিলৈ আহিছোঁ বাই বাই